Good morning, everyone. আজি আমি এটা অতি গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে পঢ়িব লাইছো ডাইৰেক্টৰ সাৰ্কেল। ডাইৰেক্টৰ সাৰ্কেলৰ ডেফিনেশ্যনটো হ'ল the locus of the point of intersection of the two perpendicular tangent line drawn to a conic. It's called the director circle. অৰ্থাৎ এটা যদি আমাৰ হাতত কনিক থাকে হি ইলিপস পেৰাবোলা হাইপাৰবোলা যিকোনো হ'ব পাৰে সেই কনিকটোৰ ক্ষেত্ৰত কনিকটোৰ বাহিৰৰ যিকোনো এটা পইণ্টৰ পৰা আমি যদি দুডাল পাৰপেণ্ডিকুলাৰ টেনজেন্ট লাইন ড্ৰ আকো অৰ্থাৎ সেই পাৰপেণ্ডিকুলাৰ টেনজেন্ট লাইন কিডালে কটাকটি কৰা যিটো বিন্দু আমি বাহিৰত লৈছিলো সেই বিন্দুটোৰ গতিপথটোক অৰ্থাৎ লোকাসক সেই লোকাসটো অৰ্থাৎ সেই গতিপথটোকে আমি ডাইৰেক্টৰ সাৰ্কেল বুলি ক'ব পাৰো। ডাইৰেক্টৰ সাৰ্কেলৰ ইকুৱেশ্যনটো উলিওৱাৰ ক্ষেত্ৰত আমি প্ৰথম অৱস্থাত এটা ষ্টেণ্ডাৰ্ড কনিক ধৰি লৈছো। আমি ষ্টেণ্ডাৰ্ড কনিক এইকাৰণে ধৰিছো যাতে আমাৰ ইকুৱেশ্যনটো অতি সোনকালে ওলাই যায়, নহলে জেনেৰেল কনিকৰ ইকুৱেশ্যন ধৰিব গ'লে ইকুৱেশ্যনটো বহুত দীঘল হয় বা ডিৰাইভেশ্যন কৰোঁতেও অলপ কঠিনত্বৰ সন্মুখীন হ'ব লগা হয়। আমি প্ৰথম অৱস্থাত কি কৰিছো এটা বিন্দু লৈছো যাক আমি পি বুলি নামকৰণ কৰিছো আৰু আন দুটা বিন্দু ক্ৰমে এ আৰু বি আমি কনিকটোৰ ওপৰত লৈছো। পি বিন্দুৰ পৰা আমি কনিকটোলৈ দুডাল টেনজেন্ট আঁকিছো। সেই টেনজেন্ট দুডালে কনিকটোত দুটা বিন্দুত কাটিছে, তাক আমি x1 y1 আৰু x2 y2 ৰ কোঅৰ্ডিনেট হিচাপে আমি নামকৰণ কৰিছো। আমি দেখুওৱা ধৰণে আমি টেনজেন্ট লাইন দুডালৰ দুটা ইকুৱেশ্যন পাইছো এট পইণ্ট এ এন এট পইণ্ট বিত। সেইকেইটা হ'ল এ এক্স x1 আৰু বি ৱাই y1 ইকুৱেল টু 1 আৰু এ এক্স x2 প্লাছ বি ৱাই y2 ইজ ইকুৱেল টু 1। এতিয়া আমি উলিয়াব লাগিব ডাইৰেক্টৰ সাৰ্কেলৰ ইকুৱেশ্যনটো। ডাইৰেক্টৰ সাৰ্কেলৰ ইকুৱেশ্যনটো উলিওৱাৰ আগত আমি যি দুডাল টেনজেন্ট লাইন লৈছিলো সেই টেনজেন্ট লাইন দুডালৰ পেয়াৰ ফৰ্মত তাৰ ইকুৱেশ্যনটো আমাক লাগিব। সেই পেয়াৰ অফ টেনজেন্ট লাইনৰ ইকুৱেশ্যনটো আমি পাই আহিছো যে সদায় s ইনটু s1 ইকুৱেল টু টি স্কুৱেৰ হয়। এই সমীকৰণটোত s মানে হৈছে দিয়া থকা কনিকটোৰ ইকুৱেশ্যন আৰু s1 হৈছে যিটো বিন্দুত পৰা আমি টেনজেন্ট লাইন আঁকিব বিচাৰিছো, দুডাল টেনজেন্ট লাইন আঁকিব বিচাৰিছো, সেই পইণ্টকেইটা বহুৱাৰ পাছত কনিকটোৰ ইকুৱেশ্যন যিটো হ'ব সেইটো s1 এ ডিনোট কৰিছে আৰু টি হৈছে টেনজেন্ট লাইন। সেয়েহে আমি যিহেতু কনিকটো কনচিডাৰ কৰিছিলো এ এক্স স্কুৱেৰ প্লাছ বি ৱাই স্কুৱেৰ ইকুৱেল টু 1, সেয়েহে এই কনিকটোৰ ক্ষেত্ৰত আমি পেয়াৰ অফ টেনজেন্টৰ ইকুৱেশ্যন পালো ইয়াত দেখুওৱা ধৰণে এ এক্স স্কুৱেৰ প্লাছ বি ৱাই স্কুৱেৰ মাইনাছ 1 ইনটু এ আলফা স্কুৱেৰ প্লাছ বি বিটা স্কুৱেৰ মাইনাছ 1 ইজ ইকুৱেল এ এক্স আলফা প্লাছ বি ৱাই বিটা মাইনাছ 1 হোল স্কুৱেৰ। আলফা বিটা আমি বেলেগ একো ধৰা নাই, আলফা বিটা হৈছে কেৱল এই পি বিন্দুটোৰ আমি কোঅৰ্ডিনেট হিচাপে তাক কনচিডাৰ কৰিছো। আলফাটো আমি তাৰ এপচিছা আৰু বিটাটো তাৰ আমি অৰ্ডিনেট হিচাপে ক'ব পাৰো। এতিয়া আমি যেতিয়া অলপ কেলকুলেশ্যন কৰি পেলাই আমি এটা ইকুৱেশ্যন পাম। সেই ইকুৱেশ্যনটো হৈছে এক্স স্কুৱেৰ হোল ইনটু এ বি বিটা স্কুৱেৰ মাইনাছ এ স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ হোল ইনটু এ বি আলফা স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মাইনাছ এ আলফা স্কুৱেৰ মাইনাছ বি বিটা স্কুৱেৰ প্লাছ 2b ৱাই বিটা প্লাছ 2a এক্স ইনটু আলফা ইজ ইকুৱেল টু 0। এতিয়া যেহেতু আমি পাৰপেণ্ডিকুলাৰ টেনজেন্ট লাইন কনচিডাৰ কৰিছিলো, আমি ষ্ট্ৰেট লাইন পঢ়োতে পাইছিলো যদি দুডাল লাইন পাৰপেণ্ডিকুলাৰ হয় তেন্তে সেই টেনজেন্ট
লাইনেই হওক বা যি লাইনেই নহওক ষ্ট্ৰেট লাইন দুডাল অৰ্থাৎ ষ্ট্ৰেট লাইন দুডাল পেয়াৰ ফৰ্মত লিখা ষ্ট্ৰেট লাইন দুডালৰ পেয়াৰ ফৰ্মত লিখা ইকুৱেশ্যনটোৰ কোফিচিয়েণ্ট কেইটা কাৰ কোফিচিয়েণ্ট হ'ব এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰৰ কোফিচিয়েণ্ট কেইটা সদায় ইকুৱেল টু 0 হয় অৰ্থাৎ আমি এইটো ক'ব পাৰোঁ যে দুডাল লাইন যদি পাৰপেণ্ডিকুলাৰ হয় সিহঁতক আমি যদি পেয়াৰ ফৰ্মত লিখোঁ পেয়াৰ ফৰ্মত লিখোঁতে আমি যিটো কোফিচিয়েণ্ট পাম কাৰ কোফিচিয়েণ্ট হ'ব এক্স স্কুৱেৰ আৰু ৱাই স্কুৱেৰ যিটো কোফিচিয়েণ্ট পাম সেই দুটা ছামটো ইকুৱেল টু 0 হয় সেয়ে আমি দেখা পালোঁ যে এ বি বিটা স্কুৱেৰ মাইনাছ এ স্কুৱেৰ প্লাছ এ বি আলফা স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইজ ইকুৱেল টু 0 তাৰ পৰা আমি এটা ইকুৱেশ্যন পালোঁ যে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ হোল ইনটু এ বি ইজ ইকুৱেল টু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ নাও আমি কৈছিলোঁ যে ডাইৰেক্টৰ চাৰ্কুল বেলেগ একো নহয় যে ডাইৰেক্টৰ চাৰ্কুল হৈছে লোকাছ অফ দ্য পইণ্ট অফ ইণ্টাৰছেকশ্যন অফ দ্য পাৰপেণ্ডিকুলাৰ টেনজেণ্ট লাইন ড্ৰন টু এ কনিক সেয়েহে যিটো আমি লোকাছ লৈছিলোঁ সেয়েহে যিটো আমি পইণ্ট লৈছিলোঁ আলফা বিটা তাৰ যিটো লোকাছ হ'ব সেই লোকাছটোৱে হ'ব ডাইৰেক্টৰ চাৰ্কুল চ' তাৰ ইকুৱেশ্যনটো কি হ'ব যে লোকাছ অফ আলফা বিটা কি হ'ব যে এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ হোল ইনটু এ বি ইজ ইকুৱেল টু এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ এতিয়া আমি এটা এক্সাম্পল হিচাপে আমি এটা চাৰ্কুল কনচিডাৰ কৰিছোঁ তাৰ ইকুৱেশ্যনটো হৈছে এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ ইজ ইকুৱেল টু এ স্কুৱেৰ ঠিক একেদৰে এই চাৰ্কুলটোৰ ক্ষেত্ৰতো আমি টেনজেণ্ট লাইন আঁকিছোঁ টেনজেণ্ট লাইন পেয়াৰ অফ টেনজেণ্ট লাইন এট পইণ্ট x1 y1 এটা আমি ইকুৱেশ্যন পালোঁ যে এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ মাইনাছ এ স্কুৱেৰ ইনটু x1 স্কুৱেৰ প্লাছ y1 স্কুৱেৰ মাইনাছ এ স্কুৱেৰ ইজ ইকুৱেল টু x1 প্লাছ y1 মাইনাছ এ স্কুৱেৰ হোল স্কুৱেৰ একেদৰে আমি যদি কওঁ যে এই চাৰ্কুলটোৰ কাৰণে যদি আমি দুডাল টেনজেণ্ট লাইন অৰ্থাৎ পাৰপেণ্ডিকুলাৰ টেনজেণ্ট লাইন যদি আমি আঁকো সিহঁতৰ পাৰপেণ্ডিকুলাৰ টেনজেণ্ট লাইন আঁকিলে টেনজেণ্ট লাইন কেইডাল কি হ'ব যে পেয়াৰ ফৰ্মত লিখিলে সিহঁতৰ কোফিচিয়েণ্ট অফ এক্স স্কুৱেৰ প্লাছ কোফিচিয়েণ্ট অফ ৱাই স্কুৱেৰ ইকুৱেল টু 0 হ'ব চ' আমি পালোঁ যে x1 স্কুৱেৰ প্লাছ y1 স্কুৱেৰ মাইনাছ এ স্কুৱেৰ মাইনাছ x1 স্কুৱেৰ প্লাছ y1 স্কুৱেৰ মাইনাছ এ স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ ইজ ইকুৱেল টু 0 তাৰ পৰা আমি ফাইনেলি এটা ইকুৱেশ্যন পাবলৈ সক্ষম হ'লোঁ সেইটো হৈছে x1 স্কুৱেৰ প্লাছ y1 স্কুৱেৰ ইজ ইকুৱেল টু 2a স্কুৱেৰ চ' দ্য লোকাছ অফ x1 y1 ইজ x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইজ ইকুৱেল টু 2a স্কুৱেৰ এইটোৱে হ'ল আমি যিটো চাৰ্কুল লৈছিলোঁ যে x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ তাৰ ক্ষেত্ৰত ডাইৰেক্টৰ চাৰ্কুলৰ ইকুৱেশ্যন থেংক ইউ